সময়ে পাৰ ভঙা গতিৰে বাট বোলে, কিন্তু সময়ৰ পাতত থাকি যায় পাৰ হৈ যোৱা অতীতৰ দুখুৰীয়া কিছু পৃষ্ঠা, যি পৃষ্ঠাই সদায় অতীতক ৰোমন্থন কৰাত সহায় কৰে প্ৰতিজন মানৱদৰদী ব্যক্তিক। শিক্ষানুষ্ঠান এখন হৈছে মন্দিৰৰ দৰে। বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 1947 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে ধনশিৰি মহকুমাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান এই বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিলে। প্ৰায় ৭৫টা বসন্ত গৰকি এই বিদ্যালয়খনে মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। ইতিমধ্যে মহাৰজত জয়ন্তী উদযাপন সমিতি তথা বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী মিলি এই দিনটোৰ শুভ উদ্বোধনী ইতিমধ্যে পাৰ হৈছে। চিৰযুগমীয়া সাক্ষী হৈ ৰ'ব কিছুমান স্মৃতিপটৰ দুখৰীয়া চিত্ৰপট। সকলোৱে আঁকোৱালি ল'ব পাৰ হৈ যোৱা অতীতৰ কিছু মধুৰ মাদকতা। সোঁৱৰিব সময়ৰ পৃষ্ঠাত এৰি অহা দিনৰ ভাল লগা আৰু সময়ে শিকোৱা কিছু কঠিন মুহূৰ্তৰ আদি কথা। এই সময়খিনিৰ সাক্ষী হৈছিলোঁ ময়ো সেই বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে। কাৰ্যসূচী আৰম্ভণি কৰা হৈছিলে গায়ন বায়নৰ দ্বাৰা। মাননীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱ ডাঙৰীয়াই পতাকা উত্তোলন কাৰ্যসূচীৰে তথা বিভিন্ন প্ৰান্তৰ পৰা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় একালৰ সংগী সকলোৱে আহি ৭৫খন পতাকা উত্তোলন কৰি সেই অনুষ্ঠানটি বাৰুকৈ সৌহাৰ্দ্যপূৰ্ণ কৰি তুলিছিল। এইদৰেই বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তিসকল, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা আমাৰ অতি আদৰৰ শিক্ষাৰ্থীসকলৰ সহযোগত মহাৰজত জয়ন্তীৰ দিনটোৰ শুভ উদ্বোধন কৰা হৈছিল। এই দিনটোৰ বিশেষ তাৎপৰ্য আছিল এই যে মাননীয় বিধায়ক মহোদয়ৰ লগতে বিশিষ্ট অতিথি হিচাপে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰক নিমন্ত্ৰণ জনোৱা হৈছিল। তেখেতৰ যি সাৱলীল কথন, তাৰ দ্বাৰা আমাৰ শিক্ষাৰ্থীসকলৰ লগতে আমিও বহু পৰিমাণে উপকৃত হৈছিলোঁ। সুন্দৰভাৱে মহাৰজত জয়ন্তী উদযাপনৰ সেই দিনটি সুকলমে পাৰ হ'ল। প্ৰান্তত ক'ব খোজোঁ যে চিৰজ্যোতিষ্মান গতিৰে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৱিষ্যতগামী পথবোৰত আগুৱাই যাওক, এই বিদ্যালয়ৰ সহযাত্ৰী হিচাপে ময়ো কামনা কৰোঁ। বাগান ভেদিয়াজোপাৰ ৰঙীন ফুলবোৰৰ দৰে উজলি থাকক সময়ৰ পাতত ইতিহাস ৰচক আপোন এই বিদ্যালয়খনে। তাৰে কামনাৰে জয়তু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।